Assalamualaikum everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি বনাব লৈছো মাগুৰ মাছ ফুলকবিৰে। তো আহকচোন কেনেকৈ বনালো চাও। এফলে গুটেবোৰ মছলা ৰেডি কৰি লৈছো আৰু লগতে এতিয়া এফলে কেৰাহী এখন গৰম কৰিম। কেৰাহীখনত অলপমান মিঠাতেল দিম। মিঠাতেলখিনি ভালদৰে গৰম কৰি পিয়াজ দুটা কাটি থোৱা পিয়াজ দুটা ইয়াত দি দিম। পিয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি লম। পিয়াজখিনি ভাজিবলৈ দি এফালে এতিয়া মছলাখিনি ৰেডি কৰিম। মছলাখিনিত অলপমান পানী দি কিনি ভালদৰে মিক্স কৰি লম। আৰু এইফালে পিয়াজখিনি গোল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া মছলাখিনি ইয়াত মিক্স কৰি দিম। লগতে সোৱাদ অনুসৰি নিমখো দি দিম আৰু ধুনীয়াকৈ এতিয়া ভালদৰে ভাজি লম মছলাখিনিকো। মছলাখিনি ভাজি থাকোঁতে মনত পৰিলে মই তেজপাত দিবলৈ পাহৰিলোঁ, সেইবাবে তেজপাতখিনি দি আকৌ এবাৰ ভালদৰে ভাজি লৈছোঁ। মছলাখিনি ভজা হৈ গ'লে এইখিনিতে দিম কাটি থোৱা বিলাহীখিনি। বিলাহীখিনি দিও অলপ সময় ভাজিম। আৰু এইফালে বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া আৰু অলপ সময় ভালদৰে ভাজি ল'ম। আৰু এতিয়া ইয়াত এড কৰিম মাছখিনি। মাছখিনিত যাতে মছলাখিনি ভালদৰে লাগি যায় তেনেদৰে ভাজিম। আৰু এয়া ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মাছখিনি এটা এটাকৈ মই মছলাৰ পৰা উলিয়াই লৈছোঁ। এইফালে গোটেই মাছখিনি প্লেটত উলিয়াই ল'লোঁ। আৰু এতিয়া সেই মছলাখিনিতে মই দিম ফুলকবি, কাটি থোৱা ফুলকবি আলুখিনি। আৰু এইখিনি ধুনীয়াকৈ মছলাখিনিত মিক্স কৰি ল'ম। অলপ সময় মছলাখিনিত মিক্স কৰি থাকিম। তাৰপিছত এইখিনিত ঢাকি ৰাখি দিম। চব্জিখিনি ভালদৰে ভাজি লোৱাৰ পিছত মছলাৰ পানীখিনি এড কৰিম আৰু তাৰ লগতে আৰু অলপমান পানী দি কিনি চব্জিখিনি সিজিবলৈ এৰি দিম। এইফালে চাওক চব্জিখিনি ধুনীয়াকৈ সিজি গ'ল। অলপমান লৰাই লৈছোঁ। ধুনীয়াকৈ আলুখিনি এটা ভাঙি চাইছোঁ যে সিজিলে নাই, কিন্তু ধুনীয়াকৈ সিজি গ'ল। এতিয়া এইখিনিতে এড কৰিম কচি থোৱা মাছখিনি। মাছখিনিৰ লগত একেলগে যদি চব্জিখিনি ভজা যায় তেনেহ'লে মাছ গোটেইখিনি ভাঙি থাকিব। সেইবাবে মই মাছখিনি মছলাত এক্সট্ৰাকৈ ভাজি কিনি উলিয়াই ল'লোঁ। তাৰপিছত সেই মছলাখিনিতে মই ফুলকবি মানে যি চব্জি দিয়া আপুনি সেই চব্জিখিনি ভাজি ল'ব। আৰু মই সেনেদৰেই ভাজি লৈছোঁ। আৰু যেতিয়া সিজি গ'ল তেতিয়াহে মই মাছখিনি এড কৰিছোঁ, কাৰণ মাছ সিজিবলৈ মাগুৰ মাছ সিজিবলৈ বেছি সময় নালাগে। এইখিনিতে আৰু অলপ পানী দি দিছোঁ যাতে গোটেইখিনি অলপ গ্ৰেভি হয়। অলপীয়াকৈ লৰাই কিনি এতিয়া ঢাক মাৰি উতলিবলৈ ৰাখি দিম। এইফালে চাওক চব্জিখিনি ধুনীয়াকৈ উতলি আহিছে। আৰু এতিয়া অলপমান ধনিয়া মিক্স কৰি কিনি গাৰ্নিছ কৰি। আৰু এইফালে ৰেডি হৈ গ'ল মাগুৰ মাছ ফুলকবিৰে বনোৱা ৰেচিপি। ভিডিঅ'টো যদি ভাল লাগিলে চাই তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, যাতে মই দিবলগীয়া বাকী ভিডিঅ'বোৰো আপোনালোকে আগতীয়াকৈ পাই থাকে। তেনেহ'লে আজিলৈ বাই বাই এণ্ড আল্লাহ হাফিজ।